আছে কাৰ কি বা হ'ল চাব পাৰে পাৰি এটা মস্ত গুড মৰ্নিং গাইজ স্বাগতম জনাইছোঁ মোৰ আকৌ এটা নতুন ভিডিঅ' লৈ তো আজি মানে আমাৰ কিবা এটা কাম আছে ঘৰত ডাঙৰ কাজ এটা আছে তো কাজ আহিছিলোঁ এতিয়া কিবা কৰিব লাগিব টাইম হৈছে 4:30 যাই কিনে দেখাই আছোঁ কি হ'ব মই এটা কথা ক'ব বিচাৰোঁ নিনে মই নকওঁ বেলেগ ভিডিঅ'ত মানে যদি ভিডিঅ'টো নতুনকৈ আমাৰ চাই আছে লাইক কমেণ্ট কৰিব আৰু নতুনকৈ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব প্লিজ এইখিনি আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব সকলো পূৰা চব্জি বনোৱাত ব্যস্ত চব্জি বনাব মানে চব যোগাৰ কৰি আছে আৰু এইবিলাক চব একেবাৰে সমান কৰি লৈ কিনে বহাই দিব মানে চব ব্যস্ত হৈ আছে কাম কৰাটো চাই থাকক ভিডিঅ'টো স্কিপ নকৰিব স্কিপ কৰিলে গম নাপাব কিহৰ বাবে এইবিলাক আয়োজন কৰি আছে কোন আহিব সকলো গম পাব আপোনালোকে চাই থাকক আমি কাক দিওঁ এইবোৰ আপোনালোকে চাব পাৰে চব ক্লিয়াৰ হৈ আছে এতিয়া মাথো জুই দিব লাগে জুই দিলে আমাৰ চব কাম হৈ যাব ক্লিয়াৰ তো চাওক চব একেলগে বহাই দিছে এইফালে ৰঙালাও আছে বাকীবোৰ চব মানুহ বহি আছে এইফালে সৰুকৈ পিঁয়াজ কাটি আমাৰ তৰকাৰী বনোৱা হৈ গ'ল ক্লিয়াৰ এই চাব পাৰে পূৰা পাক আহি আছে একদম এতিয়া আমি মানে ধৰক নুমাব লাগে অলপ পিছত নুমাই লওঁ এইফালে এইটো হ'ল মাছৰ তৰকাৰী এইফালে কাৰিকৰ বেলেগ হা অঁ এইটো হা সিফালে সেই বহি আছে 5টা আৰু ইফালে আমি এক্সট্ৰাকৈ বনাই আছোঁ এইটো মেইন ৰান্ধনি এখেতে আৰু আমাৰ কিবা এটা কৈ দি কণ্টেক্ট কৰিব লাগিলি এই বঢ়িয়া কাৰোবাক যদি লাগে কণ্টেক্ট নম্বৰ মই ডিছক্ৰিপশ্যনত দি দিম চবে চাই ল'বি কাৰোবাৰ ৰান্ধনি লাগিলে কণ্টেক্ট কৰিলি হ'ল মোৰ লগত লুক এট দিছ গাইজ আমাৰ বাটত আজি ইমান গাড়ী আছে কিয় বা আছে কাৰ কি বা হ'ল চাব পাৰে তো ভিতৰলৈকে যাই লৈ দেখাই আছোঁ কাৰ কি হ'ল সকলো গম পাব ইয়াতে যিমানে আমি বহুত মানুহ মাতিছিলোঁ তো তাৰে সেই মানুহ লৈ অহা গাড়ী এইবোৰ চব বাহিৰত থোৱা আছে চাব পাৰে গাইজ কিমান গাড়ী কি হৈছে ভিতৰত যাই দেখাই আছোঁ সেই পণ্টে দুটা মক্কেলক মই জোকাই আছোঁ চাবি কি কওঁ গাইজ চাই থাক স্ত্ৰীৰ লগত মাল বিলে খাৱা সেই তহঁতে মেইন এই গাইছ এহাত দুটা হ'ল দুটা বেপাৰী এটা মস্ত ডাঙৰ এইফালে দেখাই আছোঁ ভিতৰত যায় A few moments later. আমি বনাই থকা তৰকাৰীবোৰ মানে চব দি দিলোঁ চব মানুহ আমি মাতিছিলোঁ মানে নিমন্ত্ৰণ জনাইছিলোঁ খাবলৈ তো চব আহি এতিয়া খাই আছে তো চাই থাকক ঘৰৰ আগত খালে সকলো কম অলপ পিছত এতিয়া চাই লওক মক্কেলে পূৰা খাই আছে মক্কেল পূৰা বহি লৈছে খাৱাত হা দে খাই লৈ ঠাণ্ডা হৈ যাব দে এই চলটো ক'ত আছিলি তই ঢেকীয়াজুলিৰ পৰা আহি পাইছে এতিয়া খাবাক লাগি ই এটা দুটা লাষ্টত আহি পাইছে একদম সোনকালে আহিছে নেকি ই 1টা বজাত ই 1টা বজাত মই খাৱাই মই সদায় 2 বাৰ খাওঁ হ'ব ভাত নিদিবি আমাক লাগে স্পেচিয়েলি মিনাৰেল ৱাটাৰ ঠাণ্ডা ঠাণ্ডা
আমি চব মানুহে ভাগে দি কেনে এতিয়া আমি লাষ্টত খাব বহি লৈছোঁ এয়া অলপ খাই লওঁ পূৰা ভোক লাগি আছে হাই গাইছ মই সকলো কাম হৈ গ'ল ক্লিয়াৰ আমি এতিয়া চব খান ইফালে বহি আছোঁ তো ইফালে চাব পাৰে চব খালী মানুহ চানুহ এতিয়া কোনো নাই য'ত যি আছিল চব উদাং হৈ গ'ল তো যদি ভিডিঅ'টো ভাল লাগিল তো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব নতুনকৈ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ